हेलो गाइस आज আমি বেলচৰ যাই আছো পূজা চাব তো দেখা পাব আপোনালোকক দেখাম ভিডিঅটো হেকল চাই থাকিব আৰু এতিয়া আমি আহি পালো ধন্যবা আমি ক্ৰছ কৰিলো এতিয়া আমি তেল ভৰাম মানে গাড়ীত তেল নাই আৰু আমাৰ লোকগীতটো আগত ৰখি আছে এইয়া আগত ৰখি আছে তো ভিডিঅটো চাই থাকিব হেকল আপোনালোকক দেখাম ভিডিঅটো তেল ভৰা ৰ Kompora. Jadi ya sore ini tuh. Baca ini soalnya itu mana yang aku pusing lama aja. Ini coba mana. Tapi saya lihat saya tuh. Kalau finally নলবাৰী আহি পালো এতিয়া বাকি আমাৰ চাৰিজনে ইয়াতে ৰখি আছে আস্তে আমাৰ পেটিং গাড়ীটো পুৰা আৰু কিমান দূৰ হ'ব আৰু মোটামুটি আছে নেকি আৰু 7 কিলোমিটাৰ হ'ব নেকি মই আগতে আহি পোৱা নাই ইয়াত ফাৰ্ষ্ট টাইম আছোঁ বেলচৰ এই আমাৰ নলবাৰীত ফ্লাইঅভাৰ বনাই আছে ফ্লাইঅভাৰখন এতিয়া বৰ্তমান হোৱা নাই আৰু দেৰি আছে চাগে ন অলপ দেৰি আছে কাম বাকী আছে বাৰু কাম কৰিতে হ'লে ভাল লাগিব জানে এতিয়া আমি আহি পালোঁ বৰবাৰী দুৰ্গা পূজা মানে ইয়াৰ পৰা আৰু 3 কিলোমিটাৰ 2.9 কিলোমিটাৰ মানে 2 কিলো আৰু 900 মিটাৰ আছে গাইজ ফাইনেলি আমি আহি পালোঁ দুৰ্গা পূজা বেলচৰ আহি পালোঁ মানে এতিয়া পাৰ্কিং আছে ঘৰৰ ভিতৰতে পাৰ্কিং দিছে মানে হেলমেটটো পিন্ধি যাব লাগিব নেকি ৰাঙিব লাগিব পুলিচ আছে নেকি চাই থাকক মানে এই পাৰ্কিং কাৰণে মাতি আছে আমাক আমি আগত কৰিম পাৰ্কিং আৰু এতিয়া আমি আহি পালোঁ ফাইনেলি জীৱন কিবা ক'বা নেকি মানে গাড়ী লৈ আহিব নাই আমি গাড়ীখন থৈ আহিছোঁ পাৰ্কিঙত মোটামুটি ইয়াৰ পৰা আৰু 1 কিলোমিটাৰমান হ'ব দেখাই আছোঁ আপোনালোক চাই থাকিব মানুহ পুৰা ভিৰ হ'ল আমি জাষ্ট গেটৰ পৰা সোমালোঁ ভিতৰত ক'ত গ'ল দে এই দীপম ৰ'বা এতিয়া লৈ গ'ল মহটো বুলি দিয়া মহ বস্তাবোৰ এইবিলাক মই বলি দিছে এতিয়া 60 নম্বৰৰ বলিটোত 60 61 62 63 60 নম্বৰ 61 নম্বৰ 62 নম্বৰ 63 নম্বৰৰ গৰাকী মহৰ ওচৰত থাকি শান্তি পৰ্বটো সমাপ্ত কৰাবলৈ আমি অনুৰোধ জনাইছোঁ 60 61 62 63 60 61 62 63 নম্বৰৰ গৰাকীক কদমতলাত জ্যোতিষময় হাজৰিকা আপুনি য'তে আছে অনতিপলমে আপুনি আপোনাৰ বাইকক লগ কৰক 46 এতিয়া বলি দিয়া হ'ল 46 ৰানিং মানুহ চাবলৈ আমি অনুৰোধ জনাইছোঁ ষাঠি নম্বৰ 60 61 62 63 60 নম্বৰৰ মাতো বলিহালৰ ভিতৰলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ
আপোনালোকক দেখালোঁ মই বলি দিয়াটো মই বলিয়া দিয়া কেনেকৈ বলি দিয়া চালে এতিয়া ইয়াত মানে ছাতি বন্ধ ইয়াত ছাতি জ্বলাইছে না অঁ 61 নাম্বার 61 নাম্বার দোস্ত এতিয়া আমি মই বলি দিয়া দেখালোঁ এতিয়া চাই দোস্ত আমি এতিয়া মানে ঘৰত গৈ আছোঁ মানে সঁচাকৈ আমি বেলচৰৰ পূজা চালোঁ আজি নিশ্চয় আমাৰ ভাল লাগিল চাই কিনে আৰু আপোনালোকে আহিব আহি কিনে চাব ভাল লাগিব বহুত মানুহ ভিৰ কিন্তু মানুহ ইমান ভিৰ হৈছে ন কি ক'ম আৰু মানে ভিডিঅ' কৰিব নোৱাৰি এনেকুৱা ভিৰ হৈছে আৰু ভিডিঅ'টো লাষ্টত কি চাব চালে ভিডিঅ'বিলাক গোটেইখিনি গম পাব মানে কি মই কেনেকৈ বলি দিয়ে ইমান মই বলি দিছে ন একদম আচৰিত আপোনালোকে চালে গম পাব ভিডিঅ'টো সম্পূৰ্ণকৈ চাব মানে বহুত মানুহ আৰু না কি জীৱন অঁ ভিডিঅ'টো চাব আৰু লাষ্টলৈকে চালে গম পাব ঠিক আছে বাৰু আজিলৈ ইমানখিনি আছিল লাইক কৰি